নমস্কাৰ, মই মোৰ লগত আছে বৰ্তমান দিগন্ত হাজৰিকা, সকলোৰে পৰিচিত। আহকচোন, তেখেতৰ নতুন ফিল্ম এখন আহি আছে, প্ৰতিঘাত, অসমীয়া চিনেমা। প্ৰতিঘাত লৈ পেলাই তেখেতৰ কেনেধৰণৰ আশাবাদী আৰু কেনেকুৱা ধৰণৰ তেখেতলোকৰ প্ৰিপেৰেশ্যন চলি আছে তাৰ বিষয়ে অকণমান জানো। দিগন্ত দা, অহা 6 ডিচেম্বৰ তাৰিখে আমাৰ ওচৰৰ ছবিগৃহলৈ প্ৰতিঘাত বুলি এখন ছবি আহি আছে আৰু প্ৰতিঘাতখন আমি 1.5 বছৰমান আগতে শ্বুটিং ষ্টাৰ্ট কৰিছিলোঁ আৰু ফাইনেলি বহুত ঘাট প্ৰতিঘাতৰ মাজেদি বহুত কষ্ট আৰু মৰমৰ মাজেদি আহি ছবিখন এতিয়া ৰিলিজ হ'বলৈ আহিছে আৰু মিউজিক অলৰেডি ৰিলিজ হৈ গ'ল, পোষ্টাৰ ৰিলিজ হৈ গ'ল। ছবিখন কমাৰ্চিয়েল হয় আৰু তাত এটা ছ'চিয়েল মেছেজ আছে নাৰী সবলীকৰণক লৈ। গতিকে মই ভাবোঁ আপোনালোক সকলোৱে আহিব, ছবিখন চাব আৰু আপোনালোকৰ মৰম চেনেহ আৰু অনুপ্ৰেৰণা জগত ছবিখন। ধন্যবাদ দিগন্ত দা। মই ভাবোঁ যে ৰত্নাকৰ আৰু কাঞ্চনজংঘাৰ দৰে এখন ফিল্মকো সকলো অসমবাসীয়ে আদৰি লওক, তাৰে কামনা কৰিলোঁ। আৰু আপোনাৰ পৰৱৰ্তী সময়তো তেতিয়া অসমীয়া চিনেমা উদ্যোগে নতুন নতুন চিনেমা আপোনালোকলৈ উপহাৰ দিবলৈ সুযোগ পাব। ধন্যবাদ।